Hello guys, Assalamualaikum. Welcome back to my channel Fahima Vlog and Gardening. আৰু মই তছলিমাক আপোনালোকক সকলোকে স্বাগতম জনাইছো নতুন ভিডিঅ'লৈ। এয়া দেখিবলৈ পাইছে আজি আমি ফুৰিবলৈ যাম। তো ক'ত যাম কি কৰো নকৰো আপোনালোকক দেখুৱাম বাৰু। আৰু এতিয়া হৈ আছো ৰেডি। তো এয়া গা পা ধুই আহি গলো, ফাহিমাকো গা পা ধুৱাই দিলো। তো এতিয়া ভাবিছো অলপকৈ ৰেডি হৈ থাকো আৰু আমাৰ লগত যাব ইজনাৰা। তো ইজনাৰা যাব আৰু আমাৰ আম্মা যাব। তো আমি এতিয়া ৰেডি হ'বলৈ লৈছো আৰু গাপা ধুই আহি ইয়া ক্ৰীম চিম লগাই লৈ আছো, অলপ ষ্টাইল কৰি লৈ আছো দেখিবলৈ পাইছে। তো ইদৰ কাপোৰযোৰ নিপিন্ধো, আগৰ কাপোৰ এযোৰ আছে সেইযোৰে পিন্ধি যাম। আৰু ইফালে অলপকৈ ৰেডি হৈ আছো আৰু ফাহিমাকো ৰেডি কৰাই আছো। তাই তলত বহি খেলি আছে, পুৰা বিজি। তাইক কাপোৰ এটা মানে স্পৰ্টিংটো পিন্ধাই দিছো আৰু পেণ্টটো পিন্ধোৱাই নাই, এনেকৈ আছে। তো এনেকৈ খেলি আছে, খেলি থাকক তেতিয়ালৈকে মই ৰেডি হৈ থাকো। আৰু খেলি থাকিলেতো ভালেই, নহ'লে কোচত উঠি থাকিলেতো আৰু সব চেছ। তো তাৰ কাৰণে ভাবিছোঁ অলপ খেলি আছে যিহেতু খেলিয়ে থাকক, মই ইফালে অলপকৈ ৰেডি হৈ থাকোঁ। এয়া দেখিবলৈ পাইছে মই ইফালে কাপোৰ কানি পিন্ধি আজৰি আৰু এতিয়া অলপ চকুত আইলাইনাৰ লগাম আৰু অলপ লিপষ্টিক। এইফালে দেখিছে মোৰ দোকান আছে কসমেটিকৰ, কিন্তু মোৰে লিপষ্টিক নাই। তো আছিলে, নথকাও নহয়, হেৰি থাকি গ'ল বেগতে। তো আমি ট্ৰি হাউচ গৈছিলোঁ যে, তেতিয়া বেলেগৰ বেগত গুচি গ'ল, মানে হালিমাৰ বেগত গুচি গ'ল। তো সেইকাৰণে ভাবিছোঁ এইটো আৰু কি আনিম, মই দোকানৰ পৰা এটা লৈ আহিম। তো ইয়াত ঘৰত যি আছে তাকে লগালোঁ আৰু ইয়া ফাইনেলি ৰেডি হৈ আমি বাবা ৰেডি হৈ গ'লোঁ। এতিয়া আমি ওলাই যাম আৰু ফুৰিবলৈ ফাহিমাৰ পেহী ঘৰ। টাটা দি দিয়া, টাটা দি দিয়া, পিছত লগ পাম। টাটা টাটা কৈ দিয়া, টাটা দিয়া, টাটা দিয়া, টাটা। তাই পুৰা পজত আছে, কিন্তু এটা হাই বুলিও নিদিলে বাই বুলিও নিদিলে, নহ'লে এনেই টাটা বাই বাই এইবোৰ কৰি থাকে। তো নকৰক, একো নাই। মাত কেতিয়াবা মন যায়, সিহঁতৰ ল'ৰা ছোৱালীৰ মন যেতিয়া যায় তেতিয়াহে। আৰু আমাৰ ঘৰৰ গৰাকী ওলাই আহিলে, তাই এতিয়া চেণ্ডেলযোৰ মানে অলপ টাইট হৈ আছে যে, এইটো মানে ঢিলা কৰি দিব লাগে। তো নিজেই কৰিব লৈছে আৰু ঘৰৰ চাবিটোও লৈ লৈছে। তো ফাইনেলি আমি টমটমত উঠি গ'লোঁ, উঠি লৈ শনি মন্দিৰ পাই গ'লোঁ আৰু। তো যাম আমি মল তিনিআলি, সেই তাতে হেৰি বা শাহুৰি ঘৰত, মানে মৰ্জিনা বাহঁতৰ ঘৰত হাতী লং। তো দেখিছে আমি এতিয়া টমটমত গৈ আছোঁ। টমটমটো বহুত লেজিকৈ গৈ আছে, লেজিকৈ মানে আগফালে পিছফালে বহুত ভিৰ হৈ আছে সেইকাৰণে। তাৰপিছত এইফালে ফাহিমাহঁতকো অলপ ভিডিঅ' কৰি উঠাই ল'লোঁ। দেখিবলৈ পাইছে আমি কোন কোন গৈ আছোঁ, তাকে অলপ দেখুওৱা বুলি ভাবিলোঁ। আৰু তাই মানে একদম পূৰা চিঞৰ বাখৰ কৰি গৈ আছোঁ, গোটেই ৰাস্তাটো মিউট কৰি থৈছোঁ কাৰণ তাৰ বহুত বেছি চিঞৰি আছিলে। আৰু এই ফাৰহানৰ চশমাযোৰ মই পিন্ধি ল'লোঁ আৰু সি আজি নতুন বেলেগ এটা প'ষ্ট দিলে। তো দেখিছে আমি গোটেইখিনি ওলাই ল'লোঁ, ওলাই গৈ আমি ঘৰো পাই গ'লোঁ। পাই খাই বৈ আজৰি এতিয়া আমি ঘৰলৈ বুলি উভতিম। আৰু আমি এতিয়া ঘৰত আহি যাব লৈছোঁ। এতিয়া হেৰি 3:22 হৈছে, 3:22 নহয় চাগে, 2টা কিমান হৈছে চাগে। যাওঁতে 3:22 ঘৰ আহি পাওঁতে 3:22 হৈছিলে। আৰু দেখিছে তাইক অলপ খোজকঢ়াই লৈছোঁ। আৰু অলপ ওখ জেগা, সেইখিনি সি উঠিব পৰা নাই, সেইটোৱে যেনিবা তাৰ কাৰণে পাহাৰৰ সমান। তো আজিৰ ভিডিঅ'টো এনেকেই সামৰণি মাৰিম। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত বেছিকৈ শ্বেয়াৰ কৰি দিব। তো পিছফালে দুজনী আহি আছে, মুস্ফিকা আৰু ইজনাৰা। তো আমি অলপ খোজকাঢ়ি আহি টমটমত উঠিব লাগে। টমটমত উঠি ল'লোঁ আৰু এতিয়া আমি ঘৰ গৈ আছোঁ। লাষ্টত কেইটামান ফটো উঠাই দিম আৰু এইফালে অলপ ভিডিঅ' কৰি ল'লোঁ। তো আজিৰ ভিডিঅ' ইমান আছিলে, লগ পাম আন্তি মজাৰ ভিডিঅ'। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই।